মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আজি নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মেইল কেনেকৈ কৰা হয় তাৰ ওপৰত আমি অলপ আলোচনা কৰিম। তোমালোকক দেখুৱাম মই কেনেকৈ কৰিব পাৰি। প্ৰথমতে চোৱাচোন বাৰু, মই মোবাইলটো লৈছোঁ, এটা এণ্ড্ৰইড ফোন। তোমালোকে ল'ব পাৰা, তোমালোকৰ ঘৰত থকা মা দেউতা দাদা যাৰেই নহওক, তোমালোকে ফোন এটা ল'লা। সেই ফোনটোত এপ্লিকেশ্যনবিলাক বহুত থাকে। এইবিলাকক এপ্লিকেশ্যন মানুহে সহজতে এপছ বুলি কয়। এনেকৈ আছে। ইয়াতে প্ৰথমতে মই মেইল কৰিবলৈ হ'লে কি কৰিব লাগিব, মই এই জিমেইলত আহিব লাগিব। ঠিক আছে, ইয়াত মই জিমেইলত আহিলোঁ। কোনটো জিমেইল বাৰু? এইটো জিমেইল। মই মেইলটোত আহিলোঁ আৰু ইয়াত তোমাৰ মেইল বক্সটো খোল খাইছে। মোক ঢেৰ মেছেজ আহি আছে। তোমালোকে সেইখিনি নাচালেও হ'ব, তোমালোকে খালি কেনেকৈ কৰিব লাগে সেইটো চোৱা। ইয়াতে তোমাৰ ইয়াত একেবাৰে সোঁফালে একেবাৰে তলত যোগ চিন এটা আছে, প্লাছ চিন এটা আছে। ইয়াতে চুই দিলোঁ। ইয়াত তোমাৰ কি আহিলে? ইয়াত কম্প'জ বুলি আহিলে, কম্প'জ বটনটো আহিছিলে, হয় নাই? কম্প'জ বটনটো আহিলে। এতিয়া আমি ইয়াত ফৰ্ম বুলি আছে, এইটো মোৰ ইমেইল এড্ৰেছ jintu133@gmail.com। এতিয়া তুমি কালৈ মেইল কৰিবা তাৰ এড্ৰেছটো দিব লাগিব। ইয়াত ধৰিলোঁ, ইয়াত মই কাক মেইল কৰিম? মৃদুলক কৰিম দেই। মৃদুল বুলি লিখিলোঁ। মৃদুল গোহাঁই, তেওঁৰ মৃদুল গোহাঁইক পঠিয়াম। এতিয়া এইটো তাৰ ইমেইল এড্ৰেছটো @mail.com। সেইটো মই মৃদুলক মই পঠিয়াম। এতিয়া কি বুলি পঠিয়াম? অহা সোমবাৰে আমাৰ স্কুলত কি আছে? প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছে। সেই অনুষ্ঠানত তাক উপস্থিত থাকিবৰ বাবে মই আমন্ত্ৰণ জনাম। হ'বনে? এতিয়া কেনেকৈ কৰিছোঁ চোৱা। এই ছাবজেক্টত কি লিখিম? মই ইনভিটেশ্যন মানে আমন্ত্ৰণী পত্ৰ বুলি মই ইয়াতে লিখি দিওঁ। আমন্ত্ৰণ বুলি মই লিখি দিওঁ। আমন্ত্ৰণী পত্ৰ নহয়, এনেকৈ নিলিখোঁ, অকল আমন্ত্ৰণ বুলি। ইনভিটেশ্যন বুলি লিখোঁ। ইনভিটেশ্যন লিখি দিলোঁ। হ'ব, ইনভিটেশ্যন বুলি লিখি দিলোঁ। আমন্ত্ৰণ তাৰমানে এতিয়া ইয়াত মেইল কৰিম। কি বুলি ক'ম? মৰমৰ ন? ডিয়েৰ মৃদুল। ডিয়েৰ মৃদুল। কমা এটা দিলোঁ। তাৰ তললৈ আকৌ আহিম। তাৰপিছত মই এতিয়া লিখিম। কেনেকৈ লিখিম? আমি বুলি লিখিছোঁ। উই আৰ, চাই যোৱা, ভেৰি হেপী টু ইনফৰ্ম, মই কৈ দিম তোমালোক কি লিখিছোঁ। ইনফৰ্ম ইউ ডেট our school is going to be held. We are very happy to inform you that our school is going to be held annual prize distribution ceremony on next Monday. So লিখি দিলোঁ। We are very happy to inform you that our school is going to be held annual prize. ভুল হৈছে নেকি? We are very happy to inform you that our school is going to be held বুলি শব্দটো লিখি দিওঁ ইয়াত। The annual prize distribution ceremony on next Monday. হ'বনে? এতিয়া মানে অহা সোমবাৰে আমাৰ বিদ্যালয়ৰ বছৰেকীয়া পুৰস্কাৰ বিতৰণিৰ অনুষ্ঠান আয়োজন কৰা হৈছে। এতিয়া অহা সোমবাৰে আয়োজন কৰা হৈছে। সেই অনুষ্ঠানত মানে মৃদুলক আমি উপস্থিত থাকিবলৈ ক'ম, হয় নহয়? ইয়াতে লিখিছোঁ we hope you will attend the program. এতিয়া এনে লিখি পঠিয়াইছোঁ মই, এইটো তোমালোকক দেখুৱাবৰ কাৰণেহে। গতিকে দুই এটা ভুল হৈছে যদি ইমান চকু দিয়া নাই। এতিয়া তলত লিখিছোঁ with love।
উইথ লাভ কোনে পঠিয়াইছো মই পঠিয়াইছোঁ ন জিন্তু এইটো এনেকৈ লিখিলোঁ চোৱা এতিয়া আমি মেইলটো হৈ গৈছে এতিয়া মই কাক মেইলটো পঠিয়াই দিম মৃদুলক মেইলটো পঠিয়াই দিম নহয় এতিয়া চোৱা কেনেকৈ কিমান সহজতে লিখি পেলালোঁ দেখিলা এনেকৈ তোমালোকে অতি সহজে মেইল লিখিব পাৰিবা আৰু পঠিয়াব পাৰিবা এতিয়া ইয়াতে এই ওপৰত থকা ত্ৰিভুজ দেখিলানে এই নীলা ত্ৰিভুজটো ইয়াত চুই দিবা এইটো গুচি যাব মই চুই দিলোঁ কিবা ওলালে চেণ্ড দিছ মেছেজ মানে মেছেজটো পঠিয়াব নেকি সুধিছে কেঞ্চেল আৰু অ'কে আছে ইয়াতে অ'কে মই পঠিয়াম গুচি গ'ল এইটো কাক গুচি গ'ল এইটো আমন্ত্ৰণ এইটো যিটো হেৰি গুচি গ'ল চাবা এইটো ইয়াতে আছে এইটো মেইলটো এড্ৰেছটো যিহেতু মৃদুলৰ সেই এড্ৰেছটো নাই সেইকাৰণে মেইলটো নাই যোৱা যিয়ে নহওক তোমালোকে এনেকৈয়ে পঠিয়াব পাৰিবা আমি ইমেইল এড্ৰেছটো ভাল হ'ব লাগিব চলি থকা হ'ব লাগিব তেতিয়াহে মেইল এড্ৰেছটো যাব নহ'লে এইটো নাই যোৱা আহি হৈ গৈছে কিন্তু এতিয়া এনেকৈ তোমালোকে মেইল পঠিয়াব পাৰিবা এতিয়া তোমালোকে এনেকৈ আকৌ নেক্সট যদি আৰু এটা মেইল কৰা তোমালোকে এই যোগ চিহ্নত আকৌ চুই দিবা আৰু এটা মেইল তোমালোকে ইয়াত লিখিব পাৰিবা গম পালানে খুব সহজতে মোৰ ডাটা অফ আছিলে সেইকাৰণে মেইলটো যোৱা নাই ন যিয়ে নহওক তোমালোকে চাবা এনেকৈ পঠিয়াব পাৰা আৰু মোৰ ইমেইল এড্ৰেছটো ইয়াত ফৰ্ম বুলি ওপৰত আছে নহয় এইটোৱে মোৰ ইমেইল এড্ৰেছ তোমালোকেও এনেধৰণে মেইল লিখি পেলাই মোক পঠিয়াই চাবাচোন এবাৰ তোমালোকে খুব মানে এনেকৈ পঠিয়ালে তোমালোকৰো খুব ভাল লাগিব কেনেকৈ পাৰি হয় নাই একেবাৰে বেছি লিখিব নালাগে একেবাৰে 2-এটা শব্দ লিখি অসমীয়াত লিখি পঠিয়াই দিবা কোনো আপত্তি নাই তোমালোকে এনেকৈ মেইল কৰিব পাৰিবা চোৱা কিমান সহজ মেইল কৰাটো ঠিক আছে আজি তোমালোকে এই ভিডিঅ'টোত হয়তো তোমালোকে মেইল কেনেকুৱা মেইলত মানে কেনেকৈ কৰিব পাৰি সেইটো তোমালোকে নিশ্চয় অকণমান হ'লেও এটা ধাৰণা এটা কৰিব পাৰিছা আৰু তোমালোকে যদি কৰা একেবাৰে সহজ অতি মানে সহজতে পাৰিবা গতিকে ভিডিঅ'টো কেনেকুৱা পাইছা তোমালোকে জানা যদি ভাল পাইছা তেতিয়াহ'লে চাই থাকিবা ভিডিঅ'বিলাক মই তোমালোকৰ কাৰণে এই ভিডিঅ'খিনি বনাই আছোঁ শেষত সদৌতিকে নমস্কাৰ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ